আয়োজিত বসুন্ধৰা যুৱক সমাৰোহ আৰু বঁটা প্ৰদান অনুষ্ঠানত গোলাপতকৈ পবিত্ৰ সময়খিনি অৰ্পণ কৰিলে আৰু সেই সুবাদতে তেখেতক শিক্ষাৰত্ন বঁটা 2025 অসম বাৰ্তা কাকত প্ৰস্তুতৰ ওপৰত আগবঢ়োৱা হৈছে আৰু এই বঁটাটি প্ৰদান কৰিবলৈ মই অসম হাইস্কুল শিক্ষক সংস্থাৰ সম্পাদক ৰমেন বৰা, অৰণ্য মানৱ যাদৱ পাই আৰু আমাৰ লক্ষ্মী দেৱী বৰঠাকুৰ ডাঙৰীয়ানী অনুৰোধ জনাইছোঁ। লগতে সহযোগ কৰিব আমাৰ ভাৰতী দত্ত বাইদেৱে। চিলখাত হুছেইন ডাঙৰীয়া কৃতি শিক্ষকৰ সন্মানপ্ৰাপ্ত আৰু বৰ্তমান লাভ কৰিছে শিক্ষাৰত্ন বঁটা 2025। অসম বাৰ্তা বাতৰি কাকতৰ ৫ম বৰ্ষপূৰ্তি উপলক্ষে আমাক যি শিক্ষাৰত্ন বঁটা দিলে তাৰ বাবে আমি কাকত গোষ্ঠীক ধন্যবাদ জনাইছোঁ। ৰাইজৰ স্বাৰ্থত শিক্ষাৰ উত্তৰণৰ হকে আৰু কাম কৰি যাবলৈ এনেকুৱা বঁটাসমূহে আমাক প্ৰেৰণা যোগাব আৰু অনাগত দিনত আৰু ভালকৈ ছাত্ৰ ছাত্ৰী আৰু সমাজৰ হকে কাম কৰি যাবলৈ চেষ্টা কৰিম।